নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত পুৰা মই বিন্দাছ আছোঁ। আৰু বৰ্তমান মই এতিয়া হায়দৰাবাদত আছোঁ চিকিউৰিটি কৰি, আৰু বৰ্তমান এতিয়া নাইট ডিউটি। আৰু আপোনালোকক যেতিয়া মই হিমেশ সাগৰ দেখুৱাইছিলোঁ তেতিয়া আপোনালোকক নিশ্চয় আপোনালোকে দেখিছিলে মই ডেছত আছিলোঁ। আৰু বৰ্তমান মই আপোনালোকক কৈছিলোঁৱে মই ডিউটি জইন কৰি থৈ আহিছিলোঁ, বাট মই ডিউটি কৰা নাছিলোঁ। আৰু এই ডিউটিটোতে আজি বৰ্তমান নাইট ডিউটি কৰি আছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এই ভাই ভিডিঅ'বিলাক চাই আৰু যিসকল নতুনকৈ আহিছে সেইসকলক কৈছোঁ ভাই বাবা চেনেলটোৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অলপ ক্লিক কৰিব, যাতে মই নতুন নতুন ভিডিঅ' দিলে পোনপটীয়াকৈ আপোনালোকে পায়। আৰু মই বিন্দাছ মানে এতিয়া হ'ল বহুত দিনে হ'ল প্ৰায়ভাগ ভিডিঅ' দিব পৰাই নাই, আৰু এইফালে মই ভিডিঅ' এডিটিং কৰি থোৱাই আছে কিন্তু দিব পৰা নাই। আৰু আজি ভিডিঅ'টো শ্বৰ্টকৈ বনাইছোঁ, কাৰণ এটা কাৰণে বনাইছোঁ আপোনালোকক মই এইটো ভিডিঅ' ইনষ্টাগ্ৰামতো যাব আৰু ইউটিউবতো যাব, বাট আৰু হোৱাটছআপতো মই ষ্টেটাছ লগাম। যেনেকৈ কি কাৰণে বনাইছোঁ এই ভিডিঅ'টো বনাইছোঁ, মই ভিডিঅ' আপলোড কৰিব পৰা নাই তাৰ বাবে চৰি। আৰু ভিডিঅ' আপলোড কৰিব পৰা নাই কি কাৰণে আপোনালোকে নিশ্চয় গম পাইছিলে, মই দেখুৱাইছিলোঁ ভিডিঅ' বনাই মোৰ মোবাইলটো বিশেষকৈ ভাগিছিল। আৰু তাৰ উপৰি কাৰণ আমিবিলাকতো দুখীয়া মানুহ পটককৈ এটা মোবাইল ল'ব নোৱাৰোঁ, সেইকাৰণে তাতে যেনে তেনে বনাই আছোঁ ভিডিঅ'। আৰু এইফালে নাইট ডিউটি দেখিছে পূৰা বহি লৈ বৰষুণো দি আছে এইফালে কাষতে। ভিডিঅ'টো 2 মিনিটমান হ'ব, ভিডিঅ' মই এডিটিং কৰি থৈছোঁ দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। কাইলৈ এটা ভিডিঅ' আপলোড কৰিম, যেনেকৈ মই নাগালেণ্ডত যোৱা এটা ভিডিঅ' আছিল, সেই ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। আৰু আজি ভিডিঅ'টো কাইলৈ ৰাতিপুৱা মৰ্ণিং চেণ্ড কৰিম 6টা বজাত, চাই থাকিব ভিডিঅ'টো। আৰু চাই ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব নালাগে, ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিলে হ'ল, কাৰণ মই নতুন নতুন যেতিয়া ভিডিঅ' দিম তেতিয়া পোনপটীয়াকৈ পাব। আজিলৈ বাই বাই, হাঁহি থকা খবৰ থকা লভ ইউ কেঁচা কলিজা।